थांनाय साननैनि सिगां सिनाय मोनै दुथांफोरा हरनि समाव इस्लाम धोरोमनि धोरोमसालि मस्जिदखौ बुफाय बुसि खालामनाय जाथायसिम नायगिदिंहैदों गर्जन मोसाहारिया। क'क्राझार जिल्लानि सालाकाटिनि दलमारायाव थांनाय साननैनि सिगां सिनाय मोनै दुथांफोरा हरनि समाव इस्लाम धोरोमनि धोरोमसालि मस्जिदखौ बुफाय बुसि खालामनाय जाथायसिम नायगिदिंहैदों बिटिआर कंग्रेसनि एपिसिसिनि गाहाय नेहाथारि, बिटिआर कंग्रेसनि इनचार्ज गर्जन मोसाहारि, बिटिआरनि ट्राइबेल इनचार्ज जसेफ बसुमतारी, बेजों लोगोसे चिरां जिल्ला कंग्रेस आफादनि गाहाय नेहाथारि अमिय नार्जारिया। बे जाथायनि सायाव एपिसिसिनि गाहाय नेहाथारि बिथां गर्जन मोसाहारिया गोख्रों दुखु मोननाय फोरमायदों आरो थाबनो दायनिगिरिखौ हमनो पुलिस प्रशासना आखायाव लानांगौ होननानै बुंथिदों। जी एपिसिसि होयपेला यार धलमारा जामा मस्जिद उपस्थित यार अलप आगत नामाजखौ इतिमध्ये हेगे हल ठीक टाइमते आमी उपस्थित হ'বলৈ সক্ষম হৈছে। কথাটো হৈছে ধলমাৰা জামা মছজিদ এই 4 দিন আগত 3 দিন আগত 20 তাৰিখত এটা বিয়া কাণ্ড হৈ গৈছে যে কোনোবা দুষ্কৃতিকাৰী মানুহসকলে আহি পেলাই জামা মছজিদত বেৰা চেৰা পানীৰ টেপ বিভিন্ন ৰকমৰ ৱাল চোৱাল ভঙাই মানে চুৰমাৰ কৰিছে। এইটো ইয়াত ৱাল ভাঙা কিবা এটা ভাঙাত আমাৰ ইমান চিন্তিত নাই, কিন্তু কথাটো হ'ল কিবা এটা দুষ্টকাৰী মানুহে আমাৰ মাজত মানে কমিউনেল ভাৱটো লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্ট প্ৰশাসনে 24 ঘণ্টাৰ মাজত এই দুষ্টকাৰীসকলক ধৰিবৰ কথা দিছিল, কিন্তু 24 ঘণ্টা ইতিমধ্যে পাৰ হৈ গ'ল। তেখেতে এতিয়ালৈকে ধৰিব পৰা নাই। এতিয়া আমি ক'বলৈ লগা কথাটো সেইটোৱে যে এই বিজেপি চৰকাৰ সদায় এই মাইনৰিটিসকলৰ বিৰুদ্ধে কাম কৰি আছে। এই বিজেপি চৰকাৰটো RSSৰ কামাণ্ডত চলে, যদি তেখেতসকলৰ কোনো পৰ্যায়ও আমাৰ মাইনৰিটি মুছলিমেই হওক বা মাইনৰিটি খ্ৰীষ্টানেই হওক বা কোনোবা মাইনৰিটি হওক তেখেতসকলক হজম কৰিব নোৱাৰে। আমি আজি কি চাবলৈ পাইছোঁ যে খালি সেইটো এটা ঠাইত হোৱা নাই, চব ঠাইতে হৈ আছে। কিবা এটা কাণ্ড হ'লে উচ্ছেদ কৰা, কিবা এটা কাণ্ড হ'লে মছজিদ ভাঙা, এইবিলাক হৈ আছে। এই গতিকে এইটো বিজেপিৰ এটা ষড়যন্ত্ৰ যে আমাৰ মাজত আকৌ বিশেষকৈ বড়োলেণ্ডত আমি ভয় কৰি আছোঁ যে কিবা এটা আৰু জাতিৰ মাজত ধৰ্ম লৈ পেলাই কিবা এটা আৰু কমিউনেল আনিবৰ কিবা চেষ্টা আছে নেকি বিজেপিৰ, আৰু সেইটোৱে যেন আজিৰ যি কাণ্ডবিলাক দেখি আছে সেইটো আমি দেখি আছোঁ। গতিকে আমি কংগ্ৰেছৰ হৈ পেলাই খুব নিন্দা কৰিছে যে এনেকুৱা কাম কৰিব লাগে যে গৰিহণা এটা মানে বেয়া কাম এইটো, আৰু এইটো কৰি পেলাই কোনো ৰাজনীতিত বা কিবা এটা লাভালাভ নহয়। এই গতিকে আমি আজি এই ঠাইৰ পৰা আমি কংগ্ৰেছৰ হৈ পেলাই যিমান পাৰে ইমান এই কয়েকদিনৰ মাজতে দুষ্কৃতিকাৰীসকলক ধৰিব লাগে আৰু শাস্তি দিব লাগে, আৰু এই এলেকাৰ মাইনৰিটি মুছলিম ভাই ভণ্টিসকলক মানে এটা মেছেজ দিব লাগে যে চৰকাৰটো আমি কাৰো লগত নাই, চৰকাৰ মানে চৰকাৰে আমি সকলোৰ লগতে আছে। তেতিয়া আমাৰ এই অঞ্চলৰ মুছলিমো হওক খ্ৰীষ্টানেই হওক মাইনৰিটিসকলে এটা সাহস হ'ব যে আমি অসমবাসী, অসমত থাকিবলৈ আমাৰো হাক আছে। কোনোবা দুষ্টকাৰী মানুহে আহি কেতিয়াবা মছজিদ ভাঙিব, কেতিয়াবা গীৰ্জা ভাঙিব, কেতিয়াবা শিখ মন্দিৰ ভাঙিব, এনেকুৱা যে নহয়। এইকাৰণে আমি কংগ্ৰেছৰ হৈ পেলাই অসম প্ৰশাসনক আমি অনুৰোধ কৰিছে যে যিমান পাৰে ইমান দুষ্কৃতিকাৰীসকলক ধৰিব লাগে।